বহুত দিনৰ মূৰত ৰেষ্ট পালোঁ আজি। বহুত দিনৰ মূৰত আজি ৰেষ্ট পাইছোঁ। ছানডে আজি এনেতো আৰু কাম আৰু ঘৰ বেলেগ একো নাই। তো আজি ভাবিছোঁ এটা ব্লগ হৈ যাক। বহুত দিন আলহী খাব যোৱা নাই, মনতো নপৰে। বহুত দিন আগতে গৈছিলোঁ, যেতিয়াৰ পৰা কাম ষ্টাৰ্ট তেতিয়াৰ পৰা আলহী খাই পোৱাই নাই বুলি ক'লেও ভুল নহয়। তো আজি ভাবিছোঁ ক'ৰবাত ফুৰিব যাওঁ আৰু মোৰ জেঠীমাহঁতৰ ঘৰ আছে, গুৱাহাটীত থাকে সিহঁতে। তো বহুত দিন যোৱা নাই, সিহঁতৰ লগত ফোনত কথা হৈ থাকে। তো আজি ৰবিবাৰ, বতৰো আজি বঢ়িয়া, গৰমো নাই ঠাণ্ডাও নাই। তো সেইটো কাৰণে ভাবিছোঁ আজি আলহী খাবই যাওঁ। তো খবৰ দিয়া নাই সিহঁতক, যোৱাকালি ফোন কৰিছোঁ ৰাতি। তো ফোন কৰোঁতে জেঠীমাৰ দুজনী ছোৱালী আছে, তো গুৱাহাটীতে থাকে সিহঁতে, নতুনকৈ ফ্লেট এটা লৈছে বুলি কৈছে। ভাবিছোঁ আজি খবৰ নিদিয়াকৈ সিহঁতৰ ঘৰতে যাওঁ। চিনি নাপাওঁ মই কোনখিনি জেগাত থাকে, কিন্তু মই কালি অলপ বুদ্ধি কৰি হোৱাটছএপত লোকেশ্যনটো মই লৈ লৈছোঁ। তো মই আজি লোকেশ্যন ফ'ল' কৰিয়ে যাম। তো সেইটো কাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গুড মৰ্ণিং সকলোলৈ, আৰু ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল মণ্টুজ ব্লগ। দাদাৰ মাইনা ৰাতিপুৱা উঠাৰ লগে লগে মানে দিগদাৰী ষ্টাৰ্ট, কান্দা কাটা ষ্টাৰ্ট। তো এইখনত বহাই দিছোঁ এতিয়া। তো ইহঁতে ঘৰৰ মানুহ ধুনীয়াকৈ কাম কৰিব পাৰে এইখনত বহালে, মই চাই আছোঁ অলপ। তো এই লগত অলপমান খেলি আছোঁ, তাৰপিছত ফ্ৰেছ হ'ম। ফ্ৰেছ হৈ ধুনীয়াকৈ ৰেডি হৈ যাম আৰু আলহী খাব। তো চাই দিব ভিডিঅ'টো আপোনালোকে। হেল্ল' মাইনা। আজি ছানডে যদিও ভিডিঅ'টো আপোনালোকে আজি হয়তো দেখা নাপাব পাৰে, কাইলৈও দেখা পাব পাৰে। কাইলৈ মনডে হয় আৰু জন্মাষ্টমীও আছে কালি। তো আধা পাই গ'লোঁ গুৱাহাটী। কিন্তু ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, বহুত বৰষুণ ৰাস্তাত। মোবাইল উলিয়াব নোৱাৰিলোঁ, মানে সুবিধাই নাই। তথাপি এইখিনি অলপমান ৰখিছে বৰষুণটো, তো অকণমান দেখাই দিছোঁ আপোনালোকক। বেছি দূৰ নাই, পামেই সিহঁতৰ লোকেশ্যনটো। মই চাই আহি আছোঁ, পামেই আৰু বেছি টাইম নাই। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। গুৱাহাটী মহানগৰীত মানে ইমান জাম ন আজিকালি, ইমান গাড়ী মটৰ হৈ গৈছে, মানে আপুনি জামত থাকি আপুনি আগবাঢ়িব নোৱাৰিব। গাড়ীৰ ইঞ্জিন গৰম হৈ যায় একেবাৰে। আপোনালোকে কেতিয়াবা গুৱাহাটীত আহিলে কিবা কাম থাকিলে সদায় লখৰা ৰাস্তাত যাব, বেলতলা ৰাস্তা। মই ভিতৰেদি সোমাই দিলোঁ আজি, ভাবিছোঁ এইপিনে ওচৰ হ'ব, কিন্তু আকৌ পুলিচে এটা বেলেগ ৰাস্তা দি মোক পঠিয়াই দিলে। সেইটো ৰাস্তা ব্লক কৰি দিছে, কিবা আছে চাগে। তো আকৌ মই ঘূৰিব লগা হৈছে। তো মই ভৰলৈ সোমাইছোঁ, এনেকৈ মই উলুবাৰী ওলাই যাম আৰু। তো বেছি টাইম নাই আৰু পামেই আৰু সিহঁতৰ ঘৰ। লোকেশ্যনটো দেখাই আছে, তো মোৰ লোকেশ্যনৰ লাষ্ট লোকেশ্যন দেখাই আছে এতিয়া। এইখিনিতে হ'ব চাগে, ওচৰে পাঁজৰে হ'ব। তো মই একদম এক্সুৱেল লোকেশ্যন, লাষ্ট লোকেশ্যনলৈকে যাম। লেফ্ট ছাইড দেখাই আছে, এইটোৱে হ'ব চাগে। হ'ব, এইটো বিল্ডিং হ'ব, নতুন ফ্লেট, নতুন বিল্ডিং এইটো হ'ব। মই ইয়াতে সোমাইছোঁ, মই চিনি পাম ওপৰত গ'লে। তো আহি আছোঁ মনে মনে, চিনি পাইছোঁ মই, ইহঁতে ফটো দি থাকে। তো ফটোত চিনি পাইছোঁ এইবিলাক চিৰি তিৰিবিলাক। একদম খবৰ নিদিয়াকৈ আহিছোঁ মই মনে মনে, একো গম পোৱা নাই। ইয়াতে আহি পালোঁ মই সিহঁতৰ বিল্ডিংটো। আহিছোঁ ৰ'বা। কেনে লাগছি ইতা, কেনে লাগছি, কেনে লাগছি ইতা? খবৰ আহি পালোঁ বাইদেউহঁতৰ ঘৰত। বাইদেউ অলপ অসুখ হৈ আছে, এতিয়া ভাল পাই গ'ল। আৰু বাইদেউৰ ষ্টেটাছত পাইছিলোঁ মই, সেইকাৰণে আহি গ'লোঁ খবৰ নিদিয়াকৈ। বাইদেউহঁতে নতুন ঘৰ এটা লৈছে, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। ঘৰটো খুব ধুনীয়া লাগিছে মোৰ। তো এতিয়া মই ঘৰটো দেখাই আছোঁ ধুনীয়াকৈ, কিটচেন, লেট্ৰিন বাথৰুম আৰু বেডৰুম, বেলকনি চব দেখাম। চাই থাকিব ভিডিঅ'টো আপোনালোকে, স্কিপ নকৰিব। এনে আৰু অকণমান ৰুমটো দেখাই দিছোঁ। এইটো ড্ৰয়িং আৰু ডাইনিং ৰুম একেলগে, আৰু কিটচেন, বেডৰুম এইকেইটা।
ইয়াতে এটা সৰু মন্দিৰ এটা আছে, মন্দিৰ এটা ৰাখিছে ইয়াতে ইহঁতে, খুব ভাল লাগিছে মন্দিৰটো। মাইনা খেলিব আৰম্ভ কৰিছে, এতিয়া খেলি আছে। বহুত ভাল লাগিছে। লেট্ৰিন বাথৰুম, বেডৰুম, এইটো বেলকনি, খুব ধুনীয়া প্লেচ। এতিয়া অলপ ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ চাহ তাহ খাই ল'ম। কোনোবা চাহ তাহ দিয়ে নিবি, দিয়ে নিদিয়ে বা একো কথা নাই, চাহ নিদিলেও কথা নাই। মই যে আহিব পাৰিছোঁ যে আজি, সেইখিনিয়ে ধন্যবাদ। চাহ আহি গ'ল, গোল্লাৰ লগত দিছে চাহ। কিন্তু গোল্লাৰ লগত চাহ খালে মানে চাহৰ সোৱাদটো কমকৈ পায়, মানে গোল্লাটোৰ মিঠাটো বেছি ন, তো সেইকাৰণে। কিন্তু আৰু এটা কথা কওঁ, এইটো মোৰ কিন্তু ছেকেণ্ড টাইম চাহ দিয়ক। ইয়াৰ আগৰ প্লেটখন দেখিলে কিন্তু বহুত আপোনালোকে ভাল পালে, বহুত বস্তু দিছিল। সৰু টিকলি মাইনা এটা আছে, জেঠীমাৰ ছোৱালীৰ ছোৱালী। এইটো মাইনা, মাইনাৰ লগত খেলি আছোঁ এতিয়া, টিভিও চাই আছোঁ আমি। তো মাইনাই বহুত পুৰণা বস্তু কিছুমান উলিয়াইছে, এইবোৰ লৈ খেলি আছে। মাইনা, তোমাৰ নামটো কৈ দিয়া। মধুপৰ্ণা ডেকা। আৰু তুমি কোন ক্লাছত পঢ়া? 3। এতিয়া স্কুলটো বন্ধ এতিয়া ন? আৰু কি অনলাইন ক্লাছ চলি আছে? চলি আছে। অঁ, আৰু তোমালোকে ইয়াত নতুন ঘৰত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। ইয়াত ফ্ৰেণ্ড আছেনে তোমাৰ? নাই ইয়াতে। তোমাৰ ফ্লেটত থকা কোনো ফ্ৰেণ্ড নাই? নাই, আছে এটা ল'ৰা কাষতে আছে। কাষতে আছে? আৰু তুমি ফুৰিব যোৱানে? ফুৰিব এতিয়া যোৱা নাই, তলত। অঁ। কেতিয়াবা মা যাব, মন উঠিলে মই যাম। অঁ, তো মাইনা আমাৰ বহুত ভাল, ক'তো নাযায়, ফুৰিবও নাযায়। তো আজি আহিছোঁ আমি ইয়াতে, মাইনাৰ লগত এতিয়া খেলি আছোঁ। তো মা আৰু মাহী ভাত বনাই আছে ন মাইনা? মা, মাহী, আইতা ভাত বনাই আছে। তো আমি এতিয়া অলপ খেলি আছোঁ, অলপ খেলোঁ, টিভি চাওঁ। তাৰপিছত আকৌ আহি আছোঁ আপোনালোকৰ মাজত, মাইনা আৰু মই ন মাইনা? বাই বাই দিয়ে। বাই। অ'কে। এয়া বা আৰু মই বজাৰ কৰিব আহিছোঁ, হঠাৎ আহি গ'লোতো, তো কিছুমান বস্তু নাই, এতিয়া বা আৰু মই নিব আহিছোঁ শ্বপিঙত। তো বজাৰৰ পৰা আনিলোঁ কিবা কিবি, মাছ মাংসৰ লগত এইখিনি চব্জি, গাখীৰ, ৰঙালাও কিবা কিবি আনিছোঁ। এয়া জেঠীমা কচু কাটি আছে, সেইটো ক'লা কচু হয়, খুব ভাল, এইটো ব্লাডৰ কাৰণে খুব ভাল বস্তু, খাব লাগে আৰু ক'লা কচুটো। আৰু জেঠীমাই কাটি আছে ধুনীয়াকৈ, কচু তৰকাৰী বনাওঁ চাগে। মোৰ কাৰণে কি কিবা বনাইছে আজি, খানা পুৰা ৰেডি হৈ গ'ল। কি বনাইছে ৰে? অলপ দেখাই দিচোন, কি বনাইছে চাওঁ। এয়া দালি বনাইছে, এইটো ধুনীয়াকৈ দালি বনাইছে। মাংসটো ইমান মই এনেও ভাল নাপাওঁ, তথাপিও খাম আৰু আজি অলপ। এয়া চব্জি বনাইছে, তৰকাৰী বনাইছে, এইটো বটা আছে, বটা বটিছে। তো ফাইনেলি ভাত হৈ গ'ল আৰু কমপ্লিট। এতিয়া ভাত খাম আমি গোটেইকেইটাই, মাছ মাংস পূৰা ৰেডি, চব্জি, চাউল, চিম্পুল খানা, ধুনীয়া একদম, মই ভাল পাওঁ এনেকৈ খাই। এতিয়া বঢ়িয়া টেষ্টি একদম। কোনে বনাইছে খানা? বঢ়িয়া হৈছে, বঢ়িয়া বনাইছে। জেঠীমাই কি বনাইছে? জেঠীমাই একো বনোৱা নাই, চব মই। আমি এতিয়া খাই আছোঁ, ভালকৈ খাই লওঁ ধুনীয়াকৈ। মনটো আহিব বুলি গম নাপাওঁ, সেইটোৰ কাৰণে একদম চিম্পুল খানা বনাইছোঁ। ৰাতিপুৱা আহি ওলাইছে। মাংস বনাইছে, মাছ বনাইছে, কচু চব্জি, আলু, পটল, ৰঙালাও চব্জি বনাইছে। বঢ়িয়া লাগিছে আজি, এনজয়, ফুল এনজয়। ভাত খোৱা কমপ্লিট, মই ভাত খাই দিলোঁ। এতিয়া আমাৰ মাইনা ভাত খাই আছে, সৰু মাইনা অকলে ধুনীয়াকৈ চৰিয়াত লৈ লৈছে, একদম ধুনীয়াকৈ খাই আছে। মাইনা মাংস খোৱা নাই নেকি? মাংস খাইছা? কমকৈ খাইছা?
মাইনে ভাত খাই আছে এতিয়া ভাত খোৱা হ'লে আমি অলপ পিছত মাইনাৰ লগত খেলিম ঠিক আছে অ'কে অলপ ফ্ৰণ্ট ছাইডৰ ভিউটো দেখাই দিছোঁ বেলকনিত আছোঁ এইটো ডাঙৰ বাইদেউ এইটো ফ্লেট হয় আৰু বাইদেউৰ ফ্লেটত আজি আহিছোঁ আৰু ইয়াৰ ফ্ৰণ্ট ছাইডৰ ভিউটো মই দেখাই আছোঁ আপোনালোকক ধুনীয়া এটা ভিউ এইটো এটা সৰু ফ্লেট ধুনীয়া ধুনীয়া বতাহ আহি আছে এইটো ডাঙৰ বাইদেউ এইখিনি জেগাৰ নাম কি হেঙেৰাবাৰী নৱজ্যোতি ক্লাব জাকিৰ হুছেইন পথ বাইলেন 11 আৰু এইটো বাইদেউহঁতৰ ফ্লেট হয় এই ফ্লেটটো লৈছে বাইদেউহঁতৰ ঘৰত বহুত বছৰ পিছত আহিছোঁ ডাঙৰ এইটো চিষ্টাৰ হয় আৰু বাইদেউ একচুৱেলি বাইদেউ নহয় কিন্তু একদিনৰ বাইদেউ মানে একদিন ডাঙৰ মোৰ 25 অক্টোবৰ জন্ম আৰু বাইদেউৰ 24 অক্টোবৰ তো একদিনৰ মোৰ ডাঙৰ আৰু মোৰ 4 অক্টোবৰ আৰু অনলি 4 অক্টোবৰ চনটো বেলেগ বাৰু চনটো নকওঁ আমাতকৈ বহুত সৰু 3 বছৰ সৰু কিন্তু মোতকৈ বহুত ডাঙৰ আন পায় বহুত বছৰ পিছতে আহিছোঁ আমি সৰুতে একেলগে খেলিছিলোঁ মই তেতিয়া ক্লাছ 4 মানত আছিলোঁ আৰু বাইদেউ সৰুতে আছিলে 3 আছিল ন 4 বা 3 ইমান মানত আছিলোঁ তো বহুত বছৰ অনুমান কৰিব নোৱাৰি আৰু প্ৰায় 20 ইয়াৰ্ছ আগত 20 বছৰ আগত 20 বছৰ আৰু পিছত আহিছোঁ আজি খবৰ নিদিয়াকৈ আহি গৈছোঁ ছাৰপ্ৰাইজ ইটছ কল ছাৰপ্ৰাইজ এই মোৰ ফ্ৰেণ্ড হয় কিন্তু মোৰ একদম বেষ্ট ফ্ৰেণ্ড তই বুলি মাতোঁ মই আৰু মোৰ নিজৰ যিটো জেঠীমা আছে মোৰ নিজৰ জেঠীমা মানে জেঠাৰ মানে 3 নম্বৰ জেঠাৰ ছোৱালী তো বাইদেউৰ লগত বহুত ফ্ৰেণ্ড আছিলোঁ আগতে সৰুতে বহুত খেলিছিলোঁ ডাঙৰ জেঠাৰ বহুত খেলিছিলোঁ ডাঙৰ জেঠাৰ দাদাৰ বিয়াত দিও বহুত খেলিছিলোঁ সেইবোৰ আমি আজি কথা পাতি আছোঁ মনত পৰিছে ভাল লাগিছে আজি বহুত দিনৰ মূৰত আহি আজি বহুত ভাল লাগিল বহুত এনজয় কৰিলোঁ আমি মোক ধুনীয়াকৈ খোৱালে আমাৰো বহুত ভাল লাগিল কিন্তু এতিয়া যাবৰ হ'ল বেয়া লাগিব ন গ'লে আৰু আহিব তো আকৌ আহিম পিছত আৰু বাইদেউহঁতক লগ পাই থাকিম মই যিহেতু গুৱাহাটীতে থাকোঁ তো মাইনাৰ লগত বহুত ফূৰ্তি কৰিলোঁ আজি খেলিলোঁ আৰু আহিব টিভি চালোঁ আৰু মাইনা তুমি কৈ দিয়া ভিডিঅ'টো লাইক কৰিব কৈ দিয়া মামাৰ চেনেলটো লাইক কৰিবা অ'কে মোৰ চেনেলটো লাইক কৰি দিব দিছে আকৌ লগতে ছাবস্ক্ৰাইব কৰি দিব মাইনা নাজানে ক'ব লাজ কৰিছে অকণমান বাই বাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু ভিডিঅ'টো ইমান এটা সমাপ্ত কৰোঁ আকৌ নেক্সট ব্লগত আপোনালোকক সকলোকে লগ পাম ধন্যবাদ বাই বাই